ইউপিপিএল দলৰ তৃতীয় বাৰ্ষিক অধিৱেশন ৰাতিপুৱাৰ আমাৰ যেটো কাৰ্যসূচী আছিলে দলৰ পতাকা উত্তোলন আৰু শহীদ বৰ্ডত আমাৰ হোমেজ দিয়া এই কাৰ্যসূচীটো আমাৰ শেষ হ'ল। অলপ পিছত আমাৰ প্ৰতিনিধি সভা হ'ব। আমি প্ৰতিনিধি সভাখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ সন্মানীয় শ্ৰীযুত ৰণগেৰা নাৰ্জাৰী তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত অলপ পিছত আহি পাব। আজি আমাৰ 2000তকৈ অধিক আমাৰ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ কোকৰাঝাৰ জিলাত ইউপিপিএল দলত 6টা ব্লক কমিটি আছে। এই ব্লক কমিটিবিলাকৰ পৰা ব্লক আৰু প্ৰাইমাৰী আৰু বুথ কমিটিৰ বিষয়ববীয়াসকলে ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ দলত উইং দুটা আছে, ইউথ উইং আৰু ওমেন উইং, আৰু সেল আছে আমাৰ মাইনৰিটি সেল, SC, OBC, T সেল, লিগেল সেল, ফাৰ্মাৰ সেল আছে। সকলো আমাৰ সেলৰ পৰা ইয়াত অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ যে আমাৰ যেটো প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভাত বহুত বিষয়বস্তু টানি আনি পেলাই আমি আলোচনা কৰিব পাৰিম। বিশেষকৈ আমি যিহেতু এতিয়া ৰুলিং পাৰ্টি হৈ আছোঁ কাউন্সিলত, গতিকে চৰকাৰী যিবিলাক আঁচনি, এই আঁচনিবিলাক যাতে গাঁৱে ভূঞে ভালকৈ যাতে ৰূপায়ণ হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দি পেলাই আলোচনা কৰা হ'ব। আৰু আহি থকা দিনত আমাৰ দলটো যাতে অধিক শক্তিশালী আমি কৰিব পাৰোঁ, ৰাইজৰ সেৱাত আমি যাতে মনোনিৱেশ কৰিব পাৰোঁ, এই কথাবিলাকে লৈ পেলাই আমি আমাৰ দলৰ যেটো প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভাত আমি আলোচনা কৰিম। আৰু কেৱল অধিৱেশন হৈ গ'ল, এই অধিৱেশনত লোৱা তেওঁলোকৰ যিবিলাক ৰিজলিউশ্যন, এই ৰিজলিউশ্যনবিলাক তেওঁলোকে আজি আনিব আৰু সেই ৰিজলিউশ্যনবিলাকৰ ওপৰতো জিলা সমিতিৰ যেটো প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভাত আমি আলোচনা কৰিম। আমি আশা কৰোঁ যে ইয়াত আমি ভাল এটা ফলাফল লাভ কৰিব পাৰিম। 3 বজাৰ পৰা আমাৰ মুকলি সভা হ'ব। এই মুকলি সভাত মুখ্য অতিথি হিচাপে আমাৰ দলৰ সভাপতি তথা বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ইয়াত থাকিব। এপইণ্টেড স্পিকাৰ হিচাপে আমাৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী তেওঁ থাকিব। আৰু আমাৰ DCDC মনিটৰিং কমিটিৰ কনভেনৰ আমাৰ ইয়াত কমল চৌধুৰী ডাঙৰীয়াও তেওঁ থাকিব। আৰু এনেকৈ আমাৰ দলৰ বহুতো জ্যেষ্ঠ নেতাসকলক আমি আমন্ত্ৰণ জনাইছোঁ। 3 বজাৰ পৰা আমাৰ যি মুকলি সভা হ'ব, এই মুকলি সভাত বৰ্তমানৰ ৰাজনৈতিক যি পৰিৱেশ, দলৰ সিদ্ধান্ত আৰু চৰকাৰৰ বিভিন্ন আঁচনিবিলাকৰ বিষয়ে সন্মানীয় চিফ ডাঙৰীয়া আৰু আমাৰ যিসকল অতিথি আছে, এই অতিথিসকলে ৰাইজৰ আগত তেওঁলোকে প্ৰকাশ কৰিব। সেইকাৰণে আমি আশা কৰিছোঁ আজি বহুতো ৰাইজে ইয়াত